Hello everyone, welcome back to my channel. মই Shasthi আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ সৈতে আৰু এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক দেখুৱাম এটা ধুনীয়া ফেব্ৰিক কৰা ফুল আপোনালোকে এই ফুলপা চাদৰ মেখেলা বা কুৰ্তি সকলোতে ব্যৱহাৰ কৰিব পাৰে আঁকিব পাৰে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই সম্পূৰ্ণকৈ ফুলপা কৰি দেখুৱাম আপোনালোকক আৰু কেনেকুৱা পাই কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদি মোৰ চেনেলটোত আজি প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি থব তেতিয়াহলে বলকচোন আজিৰ ভিডিঅ'টোলৈ আগবাঢ়ো প্ৰথমে মই কাপোৰখনত ফুলপা আঁকি লৈছো আৰু কাপোৰখনৰ তলফালে এখন কাগজ পাৰি লৈছো যাতে কালাৰখিনি লাগি না যায় আৰু আপোনালোকে নাইবা ফেমো লগাই ল'ব পাৰে এতিয়া মই ইয়াৰ পাতকেইটা মই কালাৰ দিছো আপোনালোকে দেখিছে আৰু ফুল কেপা মই কালাৰ দিম ইয়াৰ পাছত প্ৰথমে পাতকেইটা কৰি লৈছো গ্ৰীন কালাৰখিনি আৰু এফালে হৈ গল মোৰ পাতকেইটা কালাৰ কৰি আৰু এতিয়া মই ফুলকেপা কালাৰ কৰিম প্ৰথমে হোৱাইট কালাৰটো মাৰি লম ফুলকেপাহত তাৰ পিছত মই পিংক আৰু ব্লু কালাৰ ইউজ কৰিম ইয়াতে এতিয়া ওপৰৰ ফুলকেপা কৰি হল আৰু তলৰ ফুলকেপা মই ব্লু কালাৰ দিম ইয়াতে আৰু এতিয়া ব্লু কালাৰখিনি মই ইউজ কৰিম শেডিং কৰোতে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু কেনেকুৱা পাই কমেন্ট কৰি জনাব